কি মিঠাই খাব, বিধে বিধে মিঠাই আছে ইয়াত, মানে সকলো ধৰণৰ মিঠাই পোৱা যায়। গতিকে কোনটো খাব? ৰঙা খাব, বগা খাব, নীলা খাব, হালধীয়া খাব, বিভিন্ন ধৰণৰ মিঠাই ইয়াত আছে। গাইজ, আপোনালোকে দেখি আছে বৰদোৱাৰ মেলা, আৰু হোলীৰ উপলক্ষে মেলা আয়োজন কৰা হৈছে। প্ৰত্যেক বছৰে বছৰে আয়োজন কৰা হৈ থাকে, আপোনালোকে এই কথাটো জানে। আৰু আজি প্ৰথম দিন, এতিয়া গোঁসাই মত দিয়া হোৱা নাই, হ'ব আজি ৰাতি হ'ব, কেইটা বজাত হ'ব ইমান ভালদৰে নাজানো, কিন্তু মেলাখন চাবলৈ আহিলোঁ আৰু আজিৰ পৰা মেলা আৰম্ভ হৈছে। গতিকে আপোনালোকে দেখা পালে, আৰু সকলোৱে আহিব মেলালৈ। আৰু মই ব্লগ বনাম, কালিলৈ দিম আপোনালোকক। আজি সৰুকৈ জাননী এটা দিলোঁ যে মেলা হৈছে ইয়াত, সুন্দৰকৈ দেখালোঁ আপোনালোকক। সেইখন বৰদোৱা থানৰ গেটখন খুব সুন্দৰকৈ সজাই থৈছে, আৰু আজি প্ৰথম দিন গোঁসাই মত দিয়া মেলা, খুব সুন্দৰকৈ, বহুত ডাঙৰ মেলা হৈছে। মানুহৰ ভিৰটো অলপ চলপ হৈছে, কিন্তু আৰু বহুত বেছি ভিৰ হ'ব। বন্ধুসকল, আপোনালোকে আহিব বুলি আশা কৰোঁ, আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব। লগতে আপোনালোকক সৰুকৈ দেখাই দিলোঁ যে বৰদোৱাত মেলা ষ্টাৰ্ট হৈ গৈছে। গতিকে চব আপোনালোক নাহাকৈ নাথাকিব। বহুত মানুহ হ'ব এইবাৰ, বিশেষকৈ কাৰণ কৰোণা বুলিতো মেলা তেনেকৈ নহ'লেই চাগে, হৈছিলে জানো যোৱাবাৰ মেলা? যোৱাবাৰ মেলা হোৱা নাই, গতিকে এবাৰ যথেষ্ট হ'ব। চব আপোনালোকক ইমানেই দেখালোঁ। काटू कैसे रात नहीं